নমস্কাৰ মৰমৰ দৰ্শক, আজি এটা বিশেষ এটা টপিক লৈ আপোনালোকৰ ওচৰত আহিছোঁ। মোৰ এজন মানুহে মোক সুধিছে আজি যে মোৰ ঘৰৰ মানুহে মোক একেবাৰে বেয়া পায়, ঘৰৰ মানুহে মোক ভাল নাপায়, কিন্তু বাহিৰা মানুহ মোক চবেই ভাল পায়। মোক ঘৰৰ মানুহখিনি একেবাৰে ঠিক নহয়, মোক ঘৰৰ মানুহখিনি খালি ভুলেই কৰি থাকে। মানে এইটো ক'ব বিচাৰিছে তেওঁৰ ঘৰৰ মানুহে সদায় কিবা কিবি ভুল কৰি থাকে আৰু তেওঁ মানে এটাও ভুল নকৰে, সেইটো কাৰণে ঘৰৰ মানুহে তেওঁক বেয়া পায়, কিন্তু বাহিৰা মানুহে তেওঁক সকলোৱে ভাল পায়। গতিকে ইয়াৰ কাৰণ কি মোক সুধিছে, মই কৈছোঁ চাওক, আপুনি ভাল পাওক বেয়া পাওক, মোৰ চিধা কথা, আপুনি ঘৰৰ মানুহক কেতিয়াও বাহিৰৰ মানুহৰ দৰে ব্যৱহাৰ নকৰে আৰু বাহিৰা মানুহক আপুনি ঘৰৰ মানুহৰ দৰে ব্যৱহাৰ নকৰে। সেইটোৱে হ'ল আপোনাক বেয়া পোৱাৰ কাৰণ ঘৰৰ মানুহে, কাৰণ বাহিৰা মানুহৰ লগত আপুনি এক্টিং কৰে আৰু ঘৰৰ মানুহৰ লগত আপোনাৰ আচল ৰূপটো দেখা যায়। আপুনি বাহিৰা মানুহৰ লগত আপুনি এক্টিং কৰে, সেইটো কাৰণে বাহিৰা মানুহে আপোনাৰ কথা গম নাপায় আচলতে আপুনি খুব খঙাল নে আপুনি বহুত অভিমানী, সেইখিনি ঘৰৰ মানুহে জানে, কিন্তু বাহিৰা মানুহে নাজানে। কাৰণ বাহিৰা মানুহৰ ওচৰত আপুনি এক্টিং কৰে, বাহিৰা মানুহে ঘৰৰ মানুহখিনিৰ বাহিৰা মানুহে আপোনাক বেয়া পায় বুলি, আপোনাক খং কৰে বুলি, আপোনাক বেয়া পালে আৰু আপোনাৰ হয়তো বাহিৰত গৈ পেলাই বদনাম গাব, সেইটো আপুনি ভয় কৰে। সেইটো কাৰণে আপুনি বাহিৰা মানুহৰ ওচৰত একদম এক্টিং কৰি নম্ৰ ভদ্ৰ হৈ থাকে, কিন্তু ঘৰৰ মানুহখিনিক আপুনি একো এক্টিং নকৰে, আপোনাৰ ৰূপটো দেখাই দিয়ে, সেইটো কাৰণে আপোনাক বেয়া পায়। কাৰণ আপুনি হয়তো নিশ্চয় বহুত খং কৰে, খং কৰা মানুহকহে বেয়া পায়, অভিমান বহুত নিশ্চয় কৰে, অভিমান কৰা মানুহকহে বেয়া পায়, আৰু নিশ্চয় আপুনি ব্লেম দি থাকে, ঘৰৰ মানুহক চাগে আপুনি অল টাইম ব্লেম দি থাকে আৰু ব্লেম দিয়ে কাৰণে আপোনাক বেয়া পায়, নহয় জানো? গতিকে আপুনি ঘৰৰ মানুহক যদি খং নকৰে, ঘৰৰ মানুহৰ ওপৰত যদি চাওক, নেচাৰেলি খংটো কৰিবই লাগিব, আমি চবেই খংটো কৰিমেই, নহয় জানো? গতিকে এটা লিমিটত কৰিব লাগে। যদি আপুনি ঘৰৰ মানুহক সদায় খং কৰি থাকে, যদি আপুনি ঘৰৰ মানুহক সদায় অভিমান কৰি থাকে, যদি আপুনি ঘৰৰ মানুহক সদায় ব্লেম কৰি থাকে, যদি আপুনি ঘৰৰ মানুহৰ অকণমান কেয়াৰ নলয়, তেতিয়াহ'লে ঘৰৰ মানুহে আপোনাক বেয়া পোৱাটো স্বাভাৱিক কথা। যেনেকৈ আমি বাহিৰা মানুহৰ লগত ব্যৱহাৰ কৰোঁ, বেয়া পায় বুলি আমি সাৱধানে চলা ফুৰা কৰোঁ, আমাৰ নিজৰ ইমেজটো যাতে বেয়া নহয় তেনেকৈ আমি বাহিৰা মানুহৰ লগত ট্ৰিট কৰোঁ। ঠিক তেনেকৈ আপুনি যিদিনাখন ঘৰৰ মানুহক বাহিৰা মানুহৰ দৰে বেয়া পায় বুলি, হাৰ্ট কৰে বুলি, আপোনাৰ বদনাম কৰে বুলি আপুনি যদি খুব ধুনীয়াকৈ ট্ৰিট কৰে, নিজৰ ইমেজটো ভালে ৰাখিব বিচাৰে, যিদিনাখনে আপুনি ঘৰৰ মানুহৰ লগত তেনেকুৱা কৰিব, ঘৰৰ মানুহে দুখ পায় বুলি যদি ভাবি আপুনি কথা বাৰ্তা কৰিব, ব্যৱহাৰটো কৰিব, তেতিয়া আপোনাৰ ঘৰৰ মানুহে ভাল পাবলৈ লাগিব। কাৰণ আপুনি এটা ধোৱা তুলসী পাত নহয়, কোনো মানুহ ধোৱা তুলসী পাত নহয়, সকলো মানুহৰ ভুল আছে, সকলো মানুহৰ খং আছে, সকলো মানুহে দুখটো কৰিবই। গতিকে যিহেতু আমি কোনেও ধোৱা তুলসী পাত নহয়, গতিকে আমি সাৱধানে ইজনে সিজনৰ দুখবোৰ কিবা দুখ কৰিব পাৰে। এয়া চাওক, দুটা লগ লাগি আছে, কাৰণ মই আপোনাৰ লগত কথা পাতি আছোঁ, দুটা মুঠ মিলিতো টুকটুক হ'বয়ে, নহয় জানো? দুখন হাত মিলি মই চাপৰি বজাইছোঁ, এখন হাতেদিতো মই চাপৰি বজাব নোৱাৰোঁ। গতিকে নাভাবিব যে আপুনি কেৱল আপোনাৰ দুখ নাই, আৰু আপুনি নাভাবিব যে ঘৰৰ মানুহৰ দুখ নাই। ঘৰৰ মানুহৰ দুখ যদি আছে, আপোনাৰো দুখ আছে। কেৱল ঘৰৰ মানুহ সদায় বেয়া নহয়, আপুনিও বেয়া, ঘৰৰ মানুহো বেয়া, আপুনিও ভাল, ঘৰৰ মানুহ ভাল। কাৰণ ন' মেন ইজ পাৰফেক্ট ইন দিছ ৱৰ্ল্ড। এইখন পৃথিৱীত কোনো মানুহ সম্পূৰ্ণৰূপে বেয়া নহয়, কোনো মানুহ সম্পূৰ্ণৰূপে ভাল নহয়। আপুনি সেই কথাটো প্লিজ বুজিব চেষ্টা কৰক। সেইদিনাখনৰ পৰা ঘৰৰ মানুহে আপোনাক বহুত মৰম কৰিবলৈ ল'ব, আপোনাক সকলো কথা পাহৰি যাব। আপুনি ক্ষমা কৰি দিয়ক, আপোনাকো ক্ষমা কৰি দিব, হা। গতিকে যদি মোক বেয়া পাইছে আপোনাৰ উত্তৰটো দিয়াৰ বাবে, তেতিয়াহ'লে প্লিজ আপুনি বেয়া নাপাব। কথাটো আপুনি ভাবি চাওক যে যিদিনাখনৰ পৰা আপুনি ঘৰৰ মানুহক বাহিৰা মানুহৰ দৰে ট্ৰিট কৰিব, মৰম কৰিব, সন্মান কৰিব, অভিমান নকৰিব, খং নকৰিব, আৰু তেওঁলোকৰ দুখবোৰ বুজি পাব। আপুনি বাহিৰা মানুহৰ দুখটো যেনেকৈ বুজি পায়, দুখ পাব নেকি, ঠিক তেনেকৈ আপুনি ঘৰৰ মানুহেও দুখ পাব নেকি? আপুনি এবাৰ নিজক সেই জেগাটোত থিয় হৈ এবাৰ ভাবি চাবচোন। একেবাৰে ধুনীয়াকৈ সুখত থাকিব পাৰিব, বেলেগকো সুখত ৰাখিব পাৰিব, নিজেও সুখী হৈ থাকিব পাৰিব, বেলেগেও হাঁহিব আপোনাৰ লগত, এনজয় কৰিব, আৰু আপুনিও হাঁহিব, এনজয় কৰিব ফেমিলিৰ লগত। গতিকে যদি মোৰ ভিডিঅ'ৰ কথাখিনি যদি ভাল লাগিছে, দৰ্শকসকল, মৰমৰ দৰ্শক, আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, কথাবোৰ যদি অকণমান হ'লেও কামত আহে বুলি ভাবে, তেতিয়াহ'লে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ উৎসাহ বঢ়াব, মোৰ বহুত ভাল লাগিব। আৰু আপোনাক কৈছোঁ, আপুনি খং নকৰিব, কাৰণ কথাটো মই একদম সঁচা কথা কৈছোঁ। মোৰ ভুল হ'ব পাৰে, মোৰ যদি ভুল হৈছে আপুনি কমেণ্ট বক্সত লিখিব, মোক আঙুলিয়াই দিব, মই শুদ্ধ কৰি লৈ ল'ম, কাৰণ ভুল হোৱাটো স্বাভাৱিক কথা। টু আৰ্জ টু মেন, মানুহৰ ভুল হ'ব পাৰে, আৰু কিন্তু আপুনিও কিন্তু বহুত ডাঙৰ ভুল কৰি
কৰি আছে সেইকাৰণে আপুনি ভাবে যে ঘৰৰ মানুহে আপোনাক বেয়া পায় কেতিয়াও বেয়া নাপায় কোনো ঘৰৰ মানুহক বেয়া নাপায় কিন্তু কথাৰ কাটাকাটি হ'ব পাৰে চাওক এটা কথা মতৰ অমিল হ'ব পাৰে অপিনিয়ন আপোনাৰ বেলেগ হ'ব পাৰে কিন্তু মনৰ অমিল হ'ব নালাগে মনটোৰে সদায় আমি ঘৰৰ মানুহৰ একগোট হৈ থাকিব লাগে আৰু অপিনিয়ন বেলেগ হ'লেও একো চিন্তা নাই যদি আপোনাৰ অপিনিয়নটো বেলেগ হৈছে ঘৰৰ মানুহৰ অপিনিয়ন বেলেগ হৈছে আপুনি ধুনীয়াকৈ মৰমেৰে কথাখিনি বুজাই লওক একেবাৰে কিবা এটা কথাৰ ল'বলৈ খং চং কৰি মুখ চুখ ফুলাই গুচি যাব কিবা এটা খাবলৈ দিলে না তহঁতে বনোৱা বস্তু মই নাখাওঁ ঠিক আছে সেইবিলাক যদি কৰে নামাতো কিবা এটা কথা ক'লে নামাতো মোক ঘূৰাই দিম গুচি গ'লোঁ আৰু সেইবোৰ কৰিলেতো মানুহে খং কৰিবই নহয় জানো গতিকে সকলোৱে সুখী থাকক সকলোৱে ভালে থাকক সকলোৱে আনন্দত হাঁহি ফূৰ্তি কৰি থাকক মানে এই জীৱনটোক একদম খন্তেকীয়া ইমান কম সময় কিহৰ কাৰণে আপোনালোকে বাৰু লাগালাগি কৰি থাকে ইমান শ্বৰ্ট টাইম লাইফত ইজনে সিজনক যদি সুখ দিব নোৱাৰোঁ দিলোঁ কি বাৰু আমি যদি ভিডিঅ' মোৰ ভাল লাগিছে তেতিয়াহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব মই চাগে অলৰেডি সেইটো কথা কৈছিলোঁৱে নেকি মই পাহৰি গ'লোঁ যদি বেয়া পাইছে বেয়া নাপাব প্লিজ চৰি বাই